বেক কৰি থাকোঁতে দুখন বাছ লাগি গ'ল। কি হ'ব? Hey guys, welcome back to my YouTube channel Trubot Jyotish Vlog. আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু এতিয়া 7টা বাজিছে, ৰাতিপুৱা 7টা, আৰু সেই 7টা বজাত মই যাই পাব লগা আছিলে আমাৰ অফিচত, কিন্তু মই এতিয়ালৈকে যাই পোৱা নাই। জানেই লেট লাটিফ 7:04 হ'ল, এতিয়া মই ওলাওঁ, দেৰি নকৰোঁ। আৰু আজি আমি গৈ আছোঁ পিকনিকত, আমাৰ অফিচিয়েল পিকনিক এটা অফিচ ষ্টাফৰ লগত। তো গৈ আছোঁ, ক'ত গৈ আছোঁ আপোনাক দেখাই আছোঁ, কিন্তু ইয়াৰ পৰা ওলাওঁ, দেৰি হৈছে। এইখন লৈ যাম, আৰু এইখন মোৰে বেগ, আপোনালোকক জনোৱা আছিলে 4-5 মাহমান হ'ল কিনা। পূৰা গ্ৰাফিক্স লগোৱা আছে, ভিজিট গুৱাহাটী। চ' এইখন লৈ এতিয়া দবাওঁ। অফিচত আহি পালোঁ আৰু বাইকখন এটা থলোঁ অফিচৰ বেক চাইডত। এতিয়া যাওঁ, বাছে ৰখি আছে আমাৰ, আৰু চিনো দাদা আৰু লক্ষ্য দা আহি পাইছে। তো চিনাকি কৰাই দি আছোঁ, আমি এতিয়া বাছলৈকে যাওঁ। এইফালে এখন বাছ ৰেডি, এইফালে এখন বাছ ৰেডি। এইটো হৈছে অফিচ, এইফালে ওপৰত এখন লাখটকীয়া ব্ৰিজ, আৰু আমি যাম এতিয়া পিকনিক। আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। এইফালে পুলকেশ দা আৰু লক্ষ্য দা, এইফালে পল্লৱ দা, এইফালে পৰশমণি দা আছে, এইফালে আমাৰ সিদ্ধাৰ্থ দা আছে। ইউটিউবত যাব। হেল্ল', আমি গৈ আছোঁ এতিয়া চান্দুবি গৈ আছোঁ। মই কোৱা নাছিলোঁ। হাই বন্ধু, চিনাকি কৈ দিয়া। ইউটিউবত যাব। এতিয়া আমি পালোঁ, কি পালোঁ, কালিপুৰ। এতিয়া আমি পালোঁ কালিপুৰ, আৰু চান্দুবি পাৰ্টি কৰিব কাৰণে পিকনিক, অফিচিয়েল পিকনিক। এইখন আমাৰ ছেকেণ্ড বাছ, কিৰণৰ মিউজিক চিষ্টেম আছে, আমাৰ তাতে নাই। চ' আমাৰ চব ঠাণ্ডা মুণ্ডা হৈ আছে চবে। হয় নাই লোকুৰা? বেলেগ চাল দিছে, চশমা আপোনাৰ পিন্ধি। আমি জালুকবাৰী পালোঁ, এইফালে এইখন ছেকেণ্ড বাছখন আমাৰ, আৰু এইফালে এইটো কিবা বনাই আছে, আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়। আচ্ছা, নতুনকৈ বনাই আছে। ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান। আমি আহিলোঁ চান্দুবিলৈকে, পালোঁ পিছফালে চান্দুবি, কিন্তু ইয়াতে মানে মিউজিক চিষ্টেম এলাউ নাই। আমাৰ গাড়ীখনতো মিউজিক নাই, সেই পিছৰ ট্ৰাকখনত বাছখনত মিউজিক চিষ্টেম আছিল, কিন্তু ইয়াতে মিউজিক চিষ্টেম এলাউ নাই। তো এতিয়া চাওঁ কি কৰে, কি ব্যৱস্থা লয়। আহাৰটো আহিছোঁ, ভাতটো খাবই, খানা খাবই লাগিব। চ' আমাৰ ডেষ্টিনেশ্যন চেঞ্জ হ'ল। এতিয়া আমি যাম ৰাণী খামাৰ। যিহেতু ইয়াতে মিউজিক চিষ্টেম এলাউ নাই, চ' ইয়াৰ পৰা চেঞ্জ হৈ কিনে আমি যাম এতিয়া ৰাণী খামাৰ। ইয়াৰ পৰা ওচৰতে, বেছি দূৰ নহয়। বেক কৰি থাকোঁতে দুখন বাছ লাগি গ'ল। কি হ'ব? এক্সিডেণ্ট। বেক কৰিব পৰা নাই, জাগা খোলা খাইছে, বেক কৰিব পৰা নাই এতিয়ালৈকে। আপুনি চিটটো কি কৰিলে? চ' ফাইনেলি আহি পালোঁ, এনেকৈ ঘূৰি চুৰি, তাতে এক্সিডেণ্টটো হ'ল। তাৰপিছত আমি আহি পালোঁ ৰাণী খামাৰ, আৰু তো এইটো হৈছে আমাৰ স্পট। স্পট ফাইনেল হ'ল। বালি, পানী, নাও, খুব ধুনীয়া এটা জেগা। আপোনালোকে আহিব পাৰে, ৰাণী খামাৰ চান্দুবিৰ ওচৰতে। আৰু ইয়াতে হ'ব, আমাৰ ইয়াতে টেণ্ট হ'ব, খানা চানা ইয়াতে বনাব, ইয়াতে ব্ৰেকফাষ্ট হ'ব এতিয়া। আৰু এখেত আমাৰ ছাৰ, প্ৰাঞ্জল ছাৰ। কি কওক কিবা?
কি ক'ম জাগাটো স্পটটো ভাল কেনে, হৈছে, বেয়া নহয় ভালে আহিব পাৰে ইয়াত বঢ়িয়া আপোনালোকে আকৌ আহিব পাৰে আমি ভাল পাইছোঁ এই ভিউটো আপোনালোকে আহিব পাৰে আৰু মানে ৰ'দ নাই চাই এটা ধুনীয়াকৈ পৰি আছে আৰু আপোনালোকে বোটত গৈ পেলাই যাব পাৰে মেইন যোনটো আপোনাৰ ঝৰ্ণা আছে ঝৰ্ণাত যাব পাৰে ঝৰ্ণা তালৈ গ'লে আপোনাৰ 100 ৰুপিজকৈ লয় বোটত টুৰিষ্ট গেট হ'ব পাৰে দেখোন আপুনি বোটত 100 ৰুপিজকৈ লয় তো যাব পাৰিব বঢ়িয়া জেগা আহিব পাৰে হৈ গ'ল উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কয় ব্ৰেকফাষ্ট ব্ৰেড জেম আৰু এটা কল ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে মস্ত গৰম কণীকেইটা গৰম কণী হাতত লৈ থাকিব নোৱাৰা অৱস্থা গৰম পুৰা আপুনি কি দুটা লৈছে দুটা হ'ব মই তিনিটা তেনেহ'লে কাৰ কাৰণে আনিলোঁ ইয়াতে আছে গৰম কিন্তু চাব ইয়াৰ পৰা লৈ ল'ব পৰা মই দুটা আহোঁ মই তিনিটা গোটেইকেইটাৰ কাৰণে আনিছিলোঁ গাহৰি লাগি আছে তাত ই পেলাই দিলে কি নাছিলে আমি তাৰ পৰা অকণমান বাহিৰত ওলাই আহিলোঁ কাৰণ তাতে মিউজিক বাজি আছিলে ভিডিঅ' কৰিব নোৱাৰি কাৰণ কপিৰাইট ক্লেইম আহি যাব চৰকাৰ লক্ষ্য দা পল্লৱ দা আমি গোটেই অলপমান খোজকাঢ়ি আছোঁ ওলাই কিনে আহিলোঁ ওলাই যাইছোঁ ভ্ৰমণ কৰি আহোঁ কেনেকুৱা কি হয় জেগাখিনি এক্সপ্ল'ৰ কৰি আছোঁ সেইটোৱে জেগাখিনি আমি এক্সপ্ল'ৰ কৰি আছোঁ ক'ত কি পায় কিনিব পাৰি সেইবিলাক চাই আছোঁ সঁচাকৈ আহিব পাৰে আৰু চবেই আহক ৰিকমেণ্ড কৰিছোঁ ৰাণী খামাৰ চান্দুবিৰ ওচৰতে হয় ৰাণী খামাৰ খুব ধুনীয়া প্লেচ লগতে দুখন ৰিজৰ্ট আছে ইয়াতে এখন ৰাণী কুমাৰ ৰিজৰ্ট নাইট ষ্টে কৰিব পাৰিছে আৰু ইয়াত নাইট ষ্টে নহয় নহয় নেকি ইয়াত থলুৱা বস্তু কিনি আছে ইয়াতে কি পায় কলৰ চিপছ চাগে কলৰ চিপছ এইটো ঘৰত বনোৱা আচ্ছা আৰু কি পায় কলৰ চিপছ তাৰপিছত এয়া পিঠা আছে টেকলি পিঠা চাটনি পিঠা ইয়াতে লোকেল মূলা একদম ঘৰৰ ন কোনো সাৰ চাৰ নাই অমিতা কাচকল তাৰপিছত এয়া থেকেৰা টেঙা হালধি কিবা কিবি আছে পলু আছে দেখোন অঁ আমি ভিডিঅ'ত আহিমনে আহিব হাই বুলি কৈ দিয়ক এইপিনে হাই বুলি কৈ দিয়ক অঁ ধ্ৰুৱ DHRU BA খবৰ হ'ব DHRU BA তাৰপিছত মই লিখি দিওঁ ৰ'ব থাকি যাব তো আজি বহুত বজাৰ কৰিলোঁ গোলমৰিচ বহুত বজাৰ কৰিলোঁ আমি এইটো সেয়া এইগাল বজাৰ লোকেল বস্তু চব লোকেল বস্তু আচলতে সেই কিনা মেইন কাৰণ হৈছে লোকেল বস্তু ৰাণী খামাৰ আমি কেনেকুৱা পাইছে আপুনি আহি বঢ়িয়া লাগিছে ভাই খুব ধুনীয়া এটা নেচাৰ নেচাৰেল বিউটি নেচাৰ পঢ়ি আছে It's a place Mother of Rani Puri Khamar. It's a beautiful place.
এয়া মাছ আছে হাতত কেনেকুৱা লাগিছে ৰাণী খামাৰ বহুত ভাল লাগিছে খুব ধুনীয়া এটা প্লেচ লগ পালো আজি ভাল লাগিলে আমি এনজয় কৰিছো গোটেইবিলাক মিলি আমিতো লগ আগতে পাইছো ফ্ৰীলি পোৱা নাই আজি আমি আজি বহুত freely ফ্ৰী পাইছো। হৈছো সেইটোৱে। ভাল লাগিছে Freely লগ পাইছো। বহুত Picnic ত লগ পাইছো, সেইটোৱে। বহুত ভাল লাগিছে বহুত ধুনীয়া বঢ়িয়া ৰাণী খামাৰ আপোনালোকে আহক ৰিকমেণ্ড আমিও চাওঁ আপোনালোকেও চাওক সকলোৱে চাওক খুব ধুনীয়া এটা জেগা বহুত ধুনীয়া তুমি জানো সঁচাই মৰমৰে মায়া চকুলৈ হিয়া জুৰিয়া চাহি গৈ দুনিয়া জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া চ' সেইফালে আমাৰ টীমটো আছিলে তাতে ভাত খাই আছে আৰু আমি ভাতকেইটা খাই ওলালোঁ আৰু চিকেন আছিলে মাছ আছিলে দালি আছিলে পনীৰ আছিলে তো খালোঁ খুব ধুনীয়াকৈ ভাল লাগিলে খাই আৰু সঁচাই খুব ধুনীয়া লাগিলে এইটো পাৰ্টিটো মানে পিকনিকটো খুব বঢ়িয়া পিকনিক গ'ল আৰু আপোনাৰ লোকেশ্যন চাওক না এতিয়া সন্ধিয়া হৈ গ'ল কি ধুনীয়া এটা লোকেশ্যন বঢ়িয়া ৰিকমেণ্ডেড আপোনালোকে আহক উকাকৈ কেনভাছত